Hey guys, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। MC মেৰী কমৰ ডাইভৰ্চ হৈ গ'ল ফাইনেলি। বহু চৰ্চিত MC মেৰী কম বক্সিং খেলুৱৈ। আমাৰ নৰ্থ ইষ্টৰ গৌৰৱ, ভাৰতৰ গৌৰৱ MC মেৰী কমৰ ফাইনেলি ডাইভৰ্চ হৈ গ'ল। আৰু MC মেৰী কমে ৰজত শৰ্মাৰ শ্ব' আপ কি আদালতত এটা বিস্ফোৰক মন্তব্য কৰিছে যে তেওঁৰ হাজবেণ্ডে হেনো কাম বন নকৰে, MC মেৰী কমৰ টকাৰে খায়। ফাইনেলি MC মেৰী কমে সেই অজুহাততে ডাইভৰ্চ কৰিলে। আচলতে গাইজ, আমি ল'ৰাবোৰ সঁচাকৈ মূৰ্খ নহয়নে? মূৰ্খ এইকাৰণেই কাৰণ আমি ল'ৰাবোৰে ছোৱালী ধনী ঘৰ নে দুখীয়া ঘৰ সেইটো নাচাওঁ, আনকি ছোৱালীজনীৰ বাবে নিজৰ প্ৰফেশ্যনেল বহুতে এৰি দিয়ে। আজি যিজনী মেৰী কমৰ বাবে হাজবেণ্ডে সকলো ত্যাগ কৰিলে আমি সকলোৱে জানো, সেই মেৰী কমে আজি তেওঁৰ হাজবেণ্ডক ডাইভৰ্চ দিলে। ঠিক তেনেকৈ আমাৰ অসমতো বিভিন্ন ধৰণৰ চাকৰি বাকৰি পাই মানুহজনী হাজবেণ্ডক পাহৰি যোৱাৰ বা হাজবেণ্ডক ইগন'ৰ কৰাৰ উদাহৰণ বহুত আছে। ঠিক তেনেকৈ কিছুদিন আগত SI এগৰাকী নিজৰ হাজবেণ্ডক ইগন'ৰ কৰাৰ নিউজ এটা পাইছিলোঁ। সেয়ে কওঁ, আমি ল'ৰাবোৰ সঁচাকৈ মূৰ্খ, কাৰণ আমি ছোৱালীজনীক অন্তৰেৰে ভাল পাওঁ আৰু দুখীয়া ঘৰৰ ছোৱালী হ'লেও আমি একচেপ্ট কৰি লওঁ, কিন্তু দুখীয়া ঘৰৰ ল'ৰা হ'লে ছোৱালী এজনী একচেপ্ট কৰিবলৈ টান পাব নিশ্চয়। আৰু সঁচা প্ৰেমবোৰ এনেকুৱাই চাগে, সঁচা প্ৰেমবোৰ সঁচাকৈ সদায় ভুল মানুহৰ সৈতেই হৈ যায়। নাজানো ভুল মানুহবোৰ জীৱনত কিয় আহে। যদি গোটেই জীৱন থাকিব নোৱাৰে বা থাকিব পাৰে নোৱাৰে সেইটো বেলেগ কথা, কিন্তু ভুল মানুহৰ সৈতে চিনাকি নোহোৱা হয় ভাল। কাৰণ ভুল মানুহবোৰ পাল্লাত যেতিয়া পৰা হয়, জীৱনটো একেবাৰে কি ক'ম, কচু পাতৰ পানীৰ দৰে হৈ যায়। ৱাইফ ছাকচেছ হ'ল সেইবুলি মই ৱাইফৰ টকাৰে এনজয় কৰি থাকিম বা লাইফটো এনেকৈ চলি থাকিব বুলি ভবাটো আচলতে এটা ভুল ধাৰণা। আমি ল'ৰাবোৰেহে এটা ছোৱালীক আনি গোটেই জীৱন খুৱাব পাৰিম বা খুৱাওঁ, সেইবুলি ছোৱালীজনী যে আপোনাক খুৱাব গোটেই জীৱন সেইটোতো কোনো স্পষ্টতা নাই। নিজৰ প্ৰফেশ্যনেলিজমটো এৰি নিদিয়াটো উচিত আৰু নিজৰ অস্তিত্বটো বজাই ৰখাটো খুবেই প্ৰয়োজন মানুহৰ। আনৰ তলতীয়া হৈ থাকিলে নিজৰ অস্তিত্ব সংকটত হৈ যায়।